অঁ আহিছা সোমাই আহা তো ঠিক আছে এতিয়া কোৱাচোন তোমাৰ প্ৰব্লেমটো কি হৈছে তাৰমানে প্ৰব্লেম মানে কি ছাৰ পিঠিখন বিষ একদম থাকিব পৰা নাইকে চেল পেলাই আছে বুজিছেনে পিঠি বিষে একো নাই ভালে যাব পিছে কেনেকৈ দুখ পালেনো এতিয়ানো ছাৰ কি ক'ম মানে আপোনাৰপৰানো লুকুৱাই কি ক'ম কৈয়ে দিছোঁ দিয়ক অঁ কোনে কওক ছাৰ কালি মাইকী মানুহে মোক পিটিলে ছাৰ অঁ কি অঁ ছাৰ মানে ছাৰ পাকঘৰত এনেকুৱা এটা বস্তু নাই যোনটো দি ছাৰ মোক পিটা নাই অঁ কিন্তু কিয় মদ ছাৰ মদ বহুত বেয়া কথা বুজিছেনে আপোনালোকৰ এই বস্তুটোতো বহুত বেয়া খালি বিহুত মদ ফাংচনত মদ আপোনালোকৰ মদ বস্তুটো কমাই খাব নোৱাৰে নে বাৰু একো নাই কমাই দিয়ক বুজিছে কমাই দিয়ক নহয় ছাৰ মই খোৱা নাই নহয় তাইহে খাইছিলে ইছ ৰাম তাৰপিছত কি কৰিলে ছাৰ তাৰপিছত মই হুলস্থুল লগাই দিলোঁ নহয় অঁ কি বুলি নামাৰিবা মোক এৰি দিয়া নামাৰিবা দুখ পাইছোঁ অঁ তাৰপিছত ছাৰ মোৰ চুলিত ধৰি পাকঘৰলৈকে চুচুৱাই নি বেলনা মাৰি দি পিঠিত এচা দিছে তাৰপিছত আৰু গম নাপাওঁ মই বেহুচ হৈ গ'লোঁ বৰ বেয়া কথা হ'ল দেই বাৰু একো নাই বুজিছে মই আপোনাক দৰৱ কেইটামান দি আছোঁ আপুনি এইকেইটা খাই ল'ব অঁ এইখন ল'ব অঁ দিয়ক ছাৰ তেতিয়াহ'লে মই এতিয়া উঠোঁ যাক অঁ ৰ'বচোন হেৰি আপুনি কাম এটা কৰিব বুজিছে আপুনি LIC এটা খুলি লওক দিনকাল মই ভাল দেখা নাই আপোনাৰ অঁ ছাৰ ঠিক আছে মই উঠোঁ ৰতন ছাৰ মাতি দিলে অঁ নেক্সটটো মাতি দিয়াচোন কোন আছিল পঠিয়াই আছোঁ ৰ'ব নমস্কাৰ ছাৰ মোৰ নাম ৰতন চুতীয়া অঁ চুতীয়া মোৰ লগৰ এটা আছিল বুজিছা বহুত চুতীয়া সি ছাৰ মোৰ টাইটেল চুতীয়া অঁ ঠিক আছে দিয়ক একো নাই আপুনি কৈ যাওকচোন আপোনাৰ প্ৰব্লেমটো মানে ছাৰ প্ৰব্লেমটোনো কি ক'ম লাজেই লাগে হ'লেও আপোনাৰ মানুহ কি লুকুৱাম কৈছোঁ দিয়ক অঁ কওক মানে ছাৰ মোৰ টিকাত খৰ এটা হৈছিলে প্ৰথমতে ইমানকণ তাৰপিছত ইমানকণ অঁ তাৰপিছত ইমানটো থাকে ইমানটো হ'ল হয়নে ছাৰ আপুনি যিমান ডাঙৰ দেখাইছে সিমান ডাঙৰ আমাৰ টিকাই নাই ছাৰ আমি দুখীয়া মানুহ যে আমাৰ টিকাকেইটা সৰু মানে ছাৰ খৰটো ইমানকণতে ৰৈ গ'ল কিন্তু ছাৰ বৰ খজুৱাই থাকে এনিটাইম হাতখন পকৰখনতে থাকে আপুনি এটা কাম কৰিব বুজিছে আপুনি হাতখন উলিয়াওকচোন ৰ'বচোন ছাৰ অকণমান খজুৱাই লওঁ উলিয়াওকচোন আপুনি হাতখন উলিয়াওক তাৰপৰা ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ বিৰাট আৰাম লাগে বুজিছে ছাৰ বুজিছোঁ বাৰু আপোনাৰ পিছে গা চা ৰেগুলাৰ ধোৱা হয়নে নাই অঁ ছাৰ ধুওঁ আৰু 4-5 দিনৰ মূৰে গা পা ধুব আকৌ ভালকৈ আৰু হেৰি কৰিব পাৰিলে আপুনি অকণমান খুলি দিব আণ্ডাৰ পেণ্টৰ কথা কৈছে নেকি ছাৰ সেইটোহে ধোৱা নহয় মানে ছাৰ মই পিন্ধিলে এবাৰ নেৰোৱে ছাৰ একেবাৰে এঠা লাগি ধৰে ছাৰ এনেকৈ টানি দিলে চেটেককৈ মাৰে বুজিছে ধুব এইবিলাক বস্তু ধুই থাকিব দেই আৰু পাৰিলে আপুনি চাবোনটো অকণ কমকৈ লগাব ছাৰ মানে চাবোন খোলাৰ কথা মোৰ ছোৱালীকেইজনীও কয় বাৰু বাৰু আপোনাৰ ল'ৰা ছোৱালী কিমানো ছাৰ মানে মোৰ ছোৱালী 6জনী আপোনাৰ খজতি অকল পকৰতে নাই कौन है ये लोग कहां से आते हैं
নহয় মানে ছাৰ ল'ৰা হ'ব বুলি চেষ্টা কৰোঁতে কৰোঁতে 6জনী ছোৱালীয়ে হ'ল হ'ব হ'ব বহুত চেষ্টা কৰিলে হাৰ মানি দিয়ক দেই ছাৰ তেতিয়াহ'লে মই উঠোঁ আৰু ছাৰ আপুনি নহ'লে এবাৰ ঘৰটো চাই দিয়কচোন এই নালাগে 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 দেই হ'ব দিয়ক ছাৰ তেতিয়াহ'লে মই উঠোঁ আৰু চাই দিব নেকি ৰতন নেক্সট কোন আছিল পঠাই দিয়া ছাৰ মাতি আছোঁ